নমস্কাৰ আপোনাক স্বাগতম জনাইছো দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ মাজলৈ আৰু এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ অসমবাসীক প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ উপহাৰ অসমবাসীৰ বাবে মুকলি কৰিলে 371 কোটি টকা কৃষকসকলৰ সন্মানৰ বাবে এই ধন মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে 5:10 লগে লগে কোটি কোটি কৃষকৰ একাউণ্টত সোমাল ধন যদি এতিয়াও আপোনাৰ একাউণ্টত পইচা অহা নাই তাক জানিবলৈ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰক 5:10 লগে লগে কোটি কোটি কৃষকৰ একাউণ্টত সোমাল ধন আপোনাৰ মোবাইলত মেছেজ আহিল নে নাই হেতু কমেন্ট কৰি জনাব গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে PM কিষাণ নিধিৰ 22 নং কিস্তিৰ ধন নাপালে দিয়ক অভিযোগ 155261 নম্বৰত এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ অসমবাসীক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বৃহৎ উপহাৰ অসমবাসীৰ বাবে মুকলি কৰিলে 371 কোটি টকা PM কিষাণ সন্মান নিধি আঁচনিৰ অধীনত অসমৰ লাখ লাখ কৃষকে পালে 371 কোটি টকা আৰু প্ৰত্যেক কৃষকৰ একাউণ্টত বৰ্তমান 2000 কৈ টকা সোমাইছে আৰু 5:10 লগে লগে একাউণ্টত সোমোৱাই দিছে 2000 কৈ টকা নৰেন্দ্ৰ মোদী চৰকাৰে আৰু এতিয়াও যদি আপোনাৰ একাউণ্টত টকা অহা নাই তেতিয়াহলে কমেন্ট কৰক আৰু জানিবলৈ ভিডিঅ'টো চাই থাকক আপুনি এতিয়াই চেক কৰক আপোনাৰ নাম আপোনাৰ বেংক একাউণ্ট এতিয়াই চেক কৰক আপোনাৰ মোবাইলৰ মেছেজটো এতিয়াই আপোনালোকে চেক কৰি চাওক আপোনালোকৰ পইচা সোমাইছে নে নাই আৰু নাই সোমোৱা যদি কমেন্ট কৰক আৰু নাই সোমোৱা যদি কি কৰিব লাগিব যদি আপুনি বেংকৰ KYC কৰা নাছিল তেতিয়াহলে আপুনি বঞ্চিত হ'ব লাগিব PM কিষাণৰ পৰা আৰু এইবাৰ PM কিষাণ সন্মান নিধি আঁচনিৰ তৰফৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে যদি আপোনাৰ পইচা সোমোৱা নাই তেতিয়াহলে 155261 নম্বৰত অভিযোগ দিব পাৰিব আৰু অসমবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ PM কিষাণৰ 22 নং কিস্তিৰ ধন বৰ্তমান মুকলি কৰিলে গুৱাহাটীৰ পৰা নৰেন্দ্ৰ মোদীয়ে আৰু এই পৰ্যন্ত যদি আপোনাৰ বেংক একাউণ্টত টকা অহা নাই তেতিয়াহলে আপোনাৰ চিন্তাৰ কোনো প্ৰয়োজন নাই কাৰণ ধন মুকলি কৰাৰ 3-4 দিন পৰ্যন্ত PM কিষাণৰ ধন হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হয় আৰু 3-4 দিন পাছত হলেও হিতাধিকাৰীয়ে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন যদি আপোনাৰ এতিয়াও মেছেজ অহা নাই আপোনাৰ মোবাইলত যদি এতিয়াও মেছেজ সোমোৱা নাই আপোনাৰ বেংক একাউণ্টত যদি এতিয়াও টকা অহা নাই তেতিয়াহলে আপোনাৰ চিন্তাৰ প্ৰয়োজন নাই কাৰণ 3-4 দিন ধৰি বেংক একাউণ্টত আহি থাকিব পাৰে PM কিষাণ আঁচনিৰ ধন নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁও বুঢ়াৰ বাবে আহি গল কঠোৰ নিৰ্দেশনা ৰাইজৰ পৰা 1 টকা ললেও পৰিব বিপদত সময়মতে কাৰ্যালয়লৈ নহা কৰ্মচাৰীৰ বিৰুদ্ধেও লোৱা হ'ব একচন জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁও বুঢ়াৰ বাবে আহি গল কঠোৰ নিৰ্দেশনা ৰাইজৰ পৰা 1 টকা ললেও পৰিব বিপদত সময়মতে কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰীও পৰিব বিপদত ঘৰৰ মানুহ আনিব নোৱাৰিব অফিচলৈ এটা অভিযোগতে তৎক্ষণাত চৰকাৰে ল'ব একচন ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন এই মুহূৰ্তত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁও বুঢ়াৰ বাবে আহি গল কঠোৰ নিৰ্দেশনা ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন সদস্যাৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত মাথো পঞ্চায়ত সদস্যহে থাকিব পাৰিব সদস্যৰ পৰিয়ালৰ মানুহ পঞ্চায়ত অফিচত থাকিব নোৱাৰিব পত্নীৰ সলনি পতি আহিব নোৱাৰিব ঘৈণীয়েকৰ সলনি গিৰিয়েক পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব জনতৰ কাম সদস্যই নিজেই কৰিব লাগিব আৰু এইবাৰ আহি গল কঠোৰ নিৰ্দেশনা পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিবহি নোৱাৰিব যদি এনে কৰিছে দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব ব্যৱস্থা আৰু এবাৰ অৰুণোদয়ৰ নামত বৃহৎ কেলেংকাৰী অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত চলিছে কি অৰুণোদয়ৰ নামত বৃহৎ কেলেংকাৰী অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত চলিছে কি যোগ্যজনক বঞ্চিত কৰি একাংশ BJP নেতাৰ পত্নীৰ নাম হিতাধিকাৰীৰ তালিকাত সোমাল ইমানেই নহয় জুনাইত এগৰাকী কলেজ শিক্ষক হল অৰুণোদয়ৰ হিতাধিকাৰী এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ যদি আপুনি অৰুণোদয় পাইছে বা যদি আপুনি অৰুণোদয় পোৱা নাই তেতিয়াহলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক আৰু জানক এই গুৰুত্বপূৰ্ণ খবৰ সকলোৰে লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অৰুণোদয়ৰ নামত হৈছে বৰ্তমান বৃহৎ কেলেংকাৰী
যোগ্য হিতাধিকাৰী বঞ্চিত হৈ পৰিছে আঁচনিৰ পৰা আৰু অযোগ্য হিতাধিকাৰী ভুৱা হিতাধিকাৰীয়ে বৰ্তমান ভৰি পৰিছে ৰাজ্য চৰকাৰৰ আঁচনি অৰুণোদয়। যোগ্যজনক বঞ্চিত কৰি একাংশ বিজেপি নেতাৰ পত্নীৰ নাম হিতাধিকাৰীৰ তালিকাত সোমাইছে বুলি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে। ইমানেই নহয়, জুনাইত এগৰাকী কলেজ শিক্ষক হ'ল অৰুণোদয় হিতাধিকাৰী। অৰুণোদয় আঁচনিৰ ধন পাব লাগে কোনে আৰু 1250 টকা পাইছে কোনে? জুনাইত অৰুণোদয় হিতাধিকাৰী হ'ল এগৰাকী কলেজ শিক্ষয়িত্ৰী। আৰু গুৰুত্বপূৰ্ণ বাতৰি, চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যাপক সুলেখা কোঁৱৰ হ'ল এগৰাকী অৰুণোদয় হিতাধিকাৰী। এইবাৰ বিদ্যালয় মহাবিদ্যালয় অধ্যক্ষা হৈছে অৰুণোদয় হিতাধিকাৰী। দুখীয়া জনতাৰ বাবে, দুখীয়া মহিলাসকলৰ বাবে, দৰিদ্ৰ মহিলাসকলৰ বাবে চৰকাৰৰ এই অৰুণোদয় আঁচনি আছিল। কিন্তু বৰ্তমান বহুতো চাকৰিয়াল মহিলায়ো এই আঁচনিৰ ধন পোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত বৃহৎ কেলেংকাৰী বৰ্তমান ফাদিল হৈছে। প্ৰাপ্যৰ পৰা বঞ্চিত মহিলাসকলৰ ক্ষোভৰ বহিঃপ্ৰকাশ হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু আপুনি এতিয়ালৈকে অৰুণোদয় ধন পালেনে নাই সেইটো কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। এবাৰ ভোট নিদিলে ভোটাৰ কাৰ্ড বন্ধ নহয়, আধাৰ কাৰ্ড আপডেট নকৰিলে আধাৰ কাৰ্ড বন্ধ নহয়। ৰিচাৰ্জ প্লেনৰ ম্যাদ 28 দিন হোৱাৰ বাবে 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰিব লাগে। এইবাৰ ৰাঘৱ চাদ্দাৰ প্ৰশ্ন। সংসদত বৰ্তমান উত্তাল কণ্ঠেৰে টেলিকম কোম্পানীসমূহক থকা সৰকা কৰিছে আম আদমি পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্দাই। তেখেতে কৈছে যে এবাৰ যদি ভোট নিদিয়ে তেতিয়াহ'লে ভোটাৰ কাৰ্ডটো বন্ধ নহয়, আধাৰ কাৰ্ড আপডেট নকৰিলে আধাৰ কাৰ্ড বন্ধ নহয়। কিন্তু যদি আপোনাৰ মোবাইলৰ ৰিচাৰ্জ শেষ হৈ যায় তেতিয়াহ'লে আপোনাৰ চিমৰ ভেলিডিটি শেষ হৈ যায়, অৰ্থাৎ এদিন বা দুদিন পাছতেই আপোনাৰ চিমত ইনকামিং কল নহা হয়। আউটগয়িংটো বন্ধ হোৱা মানি ল'ব পাৰি, কিন্তু ইনকামিং কল বন্ধ হৈ পৰে সকলোৰে মোবাইলত। আৰু ইয়াক লৈ বৰ্তমান সংসদত উত্তাল কৰি ৰাখিছে ৰাঘৱ চাদ্দাই। ৰিচাৰ্জ প্লেনৰ ম্যাদ 28 দিন হোৱাৰ বাবে 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰিব লাগে। চাকৰিয়াল ব্যক্তিয়েও 30 বা 31 দিনৰ মূৰতহে দৰমহা পায়, কিন্তু মোবাইলৰ ৰিচাৰ্জ 28 দিনৰ মূৰে মূৰে কিয় কৰিব লাগে? আউটগয়িং বন্ধ হোৱাটো মানিব পাৰি, ইনকামিং বন্ধ হোৱাটো কিন্তু অযুক্তিকৰ। ৰিচাৰ্জ শেষ হোৱাৰ দুদিন পাছতেই কিয় ইনকামিং বন্ধ হৈ যায় বুলি বৰ্তমান সংসদত গৰ্জন তুলিছে আম আদমি পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্দাই। আৰু নিৰ্বাচনৰ প্ৰাকখনত লাখে লাখে টকা উদ্ধাৰ হৈছে নগাঁৱত। চামগুৰিৰ শালনাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। এখন স্কুটাৰৰ পৰা উদ্ধাৰ হৈছে 27,17,000 টকা। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ প্ৰাকখনত লাখে লাখে টকা উদ্ধাৰ হৈছে নগাঁৱত। 27,17,000 টকা এখন স্কুটাৰৰ পৰা উদ্ধাৰ কৰা হৈছে। গৰাকীবিহীন স্কুটাৰখনৰ নম্বৰ AS02R8641 বুলি জানিব পৰা গৈছে। বৃদ্ধি হ'ব অৰুণোদয় ধন। এই মুহূৰ্তত আপোনাক জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি হ'ব অৰুণোদয় ধন। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, ৰাজ্যৰ মহিলাসকলক দিলে ভাল খবৰ। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। লাখ লাখ মহিলাৰ বাবে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয় মহিলাৰ বাবে এই মুহূৰ্তত আহিছে গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলাৰ বাবে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয়। বছৰে বছৰে বৃদ্ধি হ'ব লাগে অৰুণোদয়ৰ ধন। শীঘ্ৰেই কিমান ধন বৃদ্ধি কৰা হ'ব ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে। এইবাৰ চৰকাৰ আহিলেই লাভ কৰিব বৰ্ধিত অৰুণোদয়ৰ ধন। আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ, কাৰণ শীঘ্ৰেই অৰুণোদয় 4.0ৰ বাবে আবেদন আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে বৰ্তমান এক ইংগিত প্ৰদান কৰিছে। আৰু অৰুণোদয় ধন বৃদ্ধিক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে কৈছে যদি ৰাজ্যত পুনৰ বিজেপি চৰকাৰ আহে তেতিয়াহ'লে অৰুণোদয় ধনৰ পৰিমাণ বৃদ্ধি কৰা হ'ব আৰু বঞ্চিত হৈ থকা সকলো মহিলাই অৰুণোদয় পাবলৈ সক্ষম হ'ব। বৰ্তমান অসমত 10% মহিলাইহে অৰুণোদয় পাবলৈ বাকী আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। আৰু এই 10%ও অৰুণোদয় পাবলৈ সক্ষম হ'ব যদি পুনৰ বিজেপি এইবাৰ নিৰ্বাচনত জয়ী হৈ আহে। জুবিন হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত। শেখৰজ্যোতি গোস্বামীয়ে প্ৰত্যাহাৰ কৰিলে জামিন আবেদন। ছিংগাপুৰ আদালতৰ চূড়ান্ত ৰায়দান আৰু কামৰূপ মেট্ৰ' জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ সাম্ভাৱ্য চাৰ্জ ফ্ৰেমক লৈ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে অসমবাসীৰ। জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। শুক্ৰবাৰে পুনৰ 7জন অভিযুক্তক ভাৰ্চুৱেল মাধ্যমেৰে কামৰূপ মেট্ৰ' জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়।
গোচৰটোৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে আজি আদালতত দাখিল কৰা নিজৰ জামিন আবেদন প্ৰত্যাহাৰ কৰে। আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ তাৰিখ 19 মাৰ্চ নিৰ্ধাৰণ কৰিছে। সেইদিনাই বহু চৰ্চিত গোচৰটোৰ চাৰ্জ ফ্ৰেম হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে। আদালতে জনাইছে যে পৰৱৰ্তী সময়ত ৰায়দানৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰা হ'ব। ছিংগাপুৰ আদালতৰ পৰৱৰ্তী শুনানি আৰু কামৰূপ মেট্ৰ' জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ সম্ভাৱ্য চাৰ্জ ফ্ৰেমক লৈ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে অসমবাসীৰ। ৰন্ধন গেছৰ নাটনিৰ খবৰে অসমবাসীক উদ্বিগ্ন কৰি তোলাৰ সময়তে অসমৰ এখন জিলাত প্ৰশাসনে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা এই জিলাখনত ঘৰুৱা চিলিণ্ডাৰৰ বাণিজ্যিক ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। ৰন্ধন গেছৰ নাটনিৰ খবৰে অসমবাসীক উদ্বিগ্ন কৰি তোলাৰ সময়তে অসমৰ এখন জিলাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৃহস্পতিবাৰে নগাঁও জিলাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। জিলাখনত ঘৰুৱা LPG চিলিণ্ডাৰৰ বাণিজ্যিক ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই জাৰি কৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা জিলাখনৰ হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, চাহ দোকান আৰু পথৰ দাঁতিৰ খাদ্য বিক্ৰেতাসকলকে ধৰি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানেই ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰশাসনৰ জাননী অনুসৰি খাদ্য ব্যৱসায় চলোৱা সকলো ব্যৱসায়ীয়ে কেৱল অনুমোদিত ডিষ্ট্ৰিবিউটৰৰ পৰাহে সংগ্ৰহ কৰা বাণিজ্যিক LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগিব। এই পদক্ষেপ গ্ৰহণ কৰাৰ মূল উদ্দেশ্য হৈছে ঘৰুৱা গেছৰ অপব্যৱহাৰ ৰোধ আৰু সাধাৰণ গ্ৰাহকৰ বাবে গেছৰ সঠিক যোগান নিশ্চিত কৰা। বহু ক্ষেত্ৰত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কম দামৰ বাবে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰা অভিযোগ উঠিছিল, যাৰ ফলত সাধাৰণ পৰিয়ালসমূহে গেছ লাভ কৰাত সমস্যাৰ সন্মুখীন হৈছিল। নতুন নিৰ্দেশনা অনুসৰি নগাঁও জিলাত যদি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰা ধৰা পৰে, তেন্তে সংশ্লিষ্ট কৰ্তৃপক্ষই তৎকালীনভাৱে সেই চিলিণ্ডাৰ জব্দ কৰিব। তাৰ লগতে সংশ্লিষ্ট ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে আনিব অনাস্থা প্ৰস্তাৱ, কিন্তু কিয় এই সিদ্ধান্ত লৈছে বৰ্তমান বিৰোধী শিবিৰে? দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব ইণ্ডি মৰ্চাই। SIRৰ জৰিয়তে ভোট চুৰি কৰি BJPক সহায় কৰাৰ অভিযোগৰ লগতে আন কেইবাটাও অভিযোগেৰে বিৰোধীৰ এই সিদ্ধান্ত। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে আনিব অনাস্থা প্ৰস্তাৱ বিৰোধীয়ে। জানিব পৰা মতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণৰ প্ৰস্তাৱত স্বাক্ষৰ কৰিছে 200ৰো অধিক সাংসদে। সূত্ৰ অনুসৰি লোকসভাৰ 130 জন সাংসদ আৰু ৰাজ্যসভাৰ 63 জনৰো অধিক সাংসদে স্বাক্ষৰ কৰিছে এই প্ৰস্তাৱত। সংসদৰ যিকোনো এখন সদনত এই জাননীখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে যদিও উচ্চ নে নিম্ন সদনত বিষয়টো উত্থাপন কৰা হ'ব সেই কথা স্পষ্ট হোৱা নাই। উল্লেখ্য যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীয়ে এই প্ৰস্তাৱ উত্থাপন কৰিছে। মমতা বেনাৰ্জীৰ এই প্ৰস্তাৱক কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে সমৰ্থন জনাইছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিৰোধী দলসমূহে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰথমতে জ্ঞানেশ কুমাৰক বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰা হৈছে, য'ত নিৰ্বাচনী ৰিগিঙৰ তদন্তত বাধাৰ সৃষ্টি কৰা আৰু ভোটাৰক বৃহৎ পৰিসৰত অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে।